কৃষ্ণ তেজরে মোলাপতি পর ভাত নিন্দ তেজরে মোলাপতি পর ভাত নিন্দ তিরিশান মুখ পেখো পুথরে তেজরে মোলাপতি পর ভাত নিন্দ রজনী বিদুর দিশ ভবলিব রণ আরে মোৰ চেণ্ডেলযোৰ কি হ'ল মই ইয়াতেই খুলি থৈছিলোঁ সে বৰ বিপদত পৰিলোঁ দেই বৰ বিপদত পৰিলোঁ এইযোৰকে লৈ যাওঁ নেকি বাৰু নাই নাই এইযোৰ পিন্ধি গ'লে মোক পাপে চুব মোৰ ভৰিত কৰ্ণ আছে নহয় ইমান দূৰ বাট মই খালী ভৰিয়েওতো যাব নোৱাৰিম নাই নাই উপায় নাই আৰু এইযোৰকে মই পিন্ধি যাব লাগিব হে প্ৰভু একো দায় দুখ নধৰিবা আৰু প্ৰভু ক্ষমা কৰি দিবা এ হৰি মোৰ চেণ্ডেলযোৰ কোনে নিলে আকৌ বাৰু পানী লওক দিয়া আপুনি ইমান কি চিন্তা কৰি আছে
মই সেই চেণ্ডেলযোৰৰ কথাকে চিন্তা কৰি আছো বুজিছা মোক বৰ ডাঙৰ পাপেছো আপুনিতো জানি বুজি চেণ্ডেলযোৰ অনা নাই আৰু আপোনাৰ চেণ্ডেলযোৰতো কোনোবাই চুৰ কৰি লৈ গ'ল সেইটো অৱশ্যে হয় তথাপিও মনটো বৰ বেয়া লাগি আছে বুজিছা চাওক আপুনি উপাহীন হৈহে এনে কাম কৰিলে তাতে আপোনাৰ ভৰিৰ তলুৱাত কম থকাৰ কাৰণে আপুনিওতো খালী ভৰি খোজকাঢ়িব নোৱাৰে এৰা কথাটো অৱশ্যে হয় তথাপি মনটো বৰ বেয়া লাগি আছে সৰ্পনা কোন এইজন দেখোন কালি মই নামঘৰৰ পৰা চেণ্ডেল লৈ অহা মানুহজন এতিয়া এওঁ মোক চিনি পালে কি হব ৰাতুল কামলৈ গৈ আছে নেকি কামলৈ নহয় কাম বিচাৰিহে ওলাই আহিছো এসপ্তাহ মানৰ পৰা কোনো কামেই নাই মোৰ হাততো তেনে কোনো কাম নাই এই ঠিকাদাৰে আগৰ পইচাখিনি দিয়াই নাই নহলে মোৰ লগতে আপোনাক মই কামলৈ লৈ গলোহেঁতেন ঠিক আছে ব'লক গৈ থাকো তেনেহলে কিবা কাম পাওঁই নেকি ব'লা ভৰিত কিবা সোমালে যেন পাইছো চাওঁ চাওঁ ভৰিত ফুল সোমালে দেখোন তেজ ওলাইছে চাওঁ 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 এৰাই দিওঁ আপুনি বাৰু চেণ্ডেল নিপিন্ধি খালী ভৰিৰে কেলে ঘূৰি ফুৰিছে কিনো কম আজি ইমান দিনৰ পৰা কোনো কাম কাজ নাই ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ খৰচ মানুহজনীৰ ডাক্তৰৰ খৰচ তাৰ মাজতে কোনো ৰকম দুটা পইচা আছে চেণ্ডেল এযোৰ কিনিছিলোহে তাকো যোৱাকালি নামঘৰলৈ যাওঁতে কোনোবাই চুৰ কৰি লৈ গুচি গ'ল বৰ বেয়া কথা হ'ল কিনো কৰিবা ভাগ্য বেয়া থাকিলে এনেকুৱাই হয় দুখীয়াৰ দুখ কোনোদিনেই নুগুচে ব'লা ব'লা ঘৰলৈ গৈ কিবা এটা লগাই ল'বা ব'লা এইটো আকৌ কি
আৰে এইযোৰ দেখোন মোৰ হেৰুৱা চেণ্ডেল, ইয়াত কোনে থৈ গ'ল? যা হেৰুৱা চেণ্ডেলযোৰ যে ঘূৰাই পালোঁ, হে প্ৰভু তোমাক বহুত বহুত ধন্যবাদ। যিজনে চেণ্ডেলযোৰ থৈ গ'ল তেওঁৰ যেন মংগল হওক। কৃষ্ণ কৃষ্ণ প্ৰভু, মংগল কুশলে ৰাখিবা। আজি মোৰ মনটো বৰ মুকলি মুকলি যেন লাগিছে বুজিছা। যা হওক, সেই মানুহজনে তেওঁৰ হেৰুৱা চেণ্ডেলযোৰ ঘূৰাই পালে, কিন্তু আপোনাৰ যোৰহে নাপালে। হ'ব দিয়া, মই বাৰু বেলেগ চেণ্ডেল এযোৰ কিনি লওঁ, কিন্তু সেই মানুহজনৰ কথা এবাৰ চিন্তা কৰাচোন। সামান্য এযোৰ চেণ্ডেল কিনিবৰ কাৰণে তেওঁ কিমান কষ্ট কৰিব লগা হৈছে। ঠিকেই। মন্দিৰ, মছজিদ, নামঘৰ এইবিলাকতো একোটা একোটা পবিত্ৰ স্থান। তালৈ গৈ ভক্তি কৰাটোতো দূৰৰে কথা, সেই পবিত্ৰ স্থানবিলাকৰ পৰাও মানুহে চেণ্ডেল চুৰ কৰে। আমাৰ সমাজত এতিয়াও এনে কিছুমান নিজ মনৰ মানুহ আছে। কথাটো ভাবিলে বৰ আচৰিত লাগে। বৰ লাজৰ কথা দেই। সেই মানুহজনৰ পৰা চেণ্ডেলযোৰ আনি মই কম হীনমান্যতাত ভোগা নাছিলো নে বাৰু? যি হব লগা আছিলে হৈ গল। বাৰু মোক আৰু একাপ চাহ দিয়াচোন। আপুনি মাত্ৰ একাপ চাহ খাইছিলেহে। আৰু একাপ খালে একো নহয় দিয়া। ৰ'ব আনিছো। মোৰ এই চেণ্ডেল চোৰৰ ঘটনাটোৰ ওপৰত এটা সুন্দৰ কাহিনী হ'ব দেখোন। জিতু আহমেদলৈ ফোন এটা কৰি এই কাহিনীটোক লৈ এখন শ্বৰ্ট ফিল্ম বনাবলৈ কওঁৱেই আৰু। বৰলেদা, কি খবৰ? ভালে আছে? আচ্ছা, কওকচোন। এদৰে মোলাপতি পৰভাত নিন্দ তেজৰে মোলাপতি পৰভাত নিন্দ তেৰি চান্দ মুখ বেখো পুথৰে গো বিন